জয় হিন্দ দোস্ত ফ্ৰম আছাম সংবাদ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়াৰ মাজতে চলি আছে। আপোনালোকে এইখন যে জাননী দেখা পাইছে, এইখন জাননী হৈছে বৰপেটা আৰু বজালী জিলাৰ সমূহ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক। এই জাননীখনত কি দিয়া আছে আপোনালোকে সবিশেষ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰো কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াতে চাওক কি দিয়া আছে। ইয়াৰ দ্বাৰা বৰপেটা আৰু বজালী জিলাৰ সমূহ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানক জনোৱা হয় যে বৰ্তমান কৰ্তব্যত মকৰল হৈ নথকা তথা ম্যাদ শেষ হোৱা গৃহৰক্ষী জোৱানসকলক পুনৰ বাছনি তথা ম্যাদ বৃদ্ধিৰ বাবে অহা ইংৰাজী 12/1/2026 তাৰিখৰ পৰা, মানে যোৱাকালিৰ পৰাই মই এইখন নটিছখন পোৱা দেৰি হৈ গ'ল, আৰু 22/1/2026 তাৰিখৰ ভিতৰত বৰপেটা জিলাৰ গৃহৰক্ষী বাহিনী কাৰ্যালয়ত আবেদন পত্ৰ জমা দিবৰ বাবে অনুৰোধ জনোৱা হ'ল। আবেদনৰ লগত বুনিয়াদী প্ৰশিক্ষণৰ মূল প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰ, স্কুল চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড, মোবাইল নম্বৰ আৰু 3 কপি ফটো জমা দিব লাগিব। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে সোনকালৰ ভিতৰত যাতে এই প্ৰপত্ৰখিনি জমা দিব পাৰে, কাৰণ লাষ্ট ডেট 22 তাৰিখলৈকে আছে। তো ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ জয় হিন্দ, জয় ভাৰত।